মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভালে আছানে তোমালোক? আমি তোমালোকৰ সহায়ৰ উদ্দেশ্যে সমাজ বিজ্ঞান বিষয়টোৰ পাঠৰ ভিতৰৰ কিছুমান প্ৰশ্ন লৈ আহিছোঁ আগন্তুক পৰীক্ষাৰ বাবে। আমি তোমালোকক প্ৰথমে সমাজ বিজ্ঞানৰ ইতিহাস, ভূগোল, ৰাজনীতি, অৰ্থনীতি বিষয়কেইটাৰ প্ৰশ্ন দিম, যিবিলাক প্ৰশ্ন পৰীক্ষাসমূহত আহিব, 1 নম্বৰীয়া হওক বা 2 নম্বৰীয়া হওক বা 5 নম্বৰীয়া হওক। তাৰপিছত আমি ইংৰাজী বিষয়টো লৈ আহিম। সমাজ বিজ্ঞান কমপ্লিট হোৱাৰ পিছত আমি ইংৰাজী বিষয়টো লৈ আহিম তোমালোকৰ বাবে। মাত্ৰ তোমালোকৰ মৰম বিচাৰোঁ আমি। আগন্তুক ভিডিঅ'সমূহ পাবলৈ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে লাইক কৰিবা আৰু জনাবাচোন তোমালোকে ভিডিঅ'সমূহ কেনেকুৱা পালা বা প্ৰশ্নসমূহ কেনেকুৱা পালা। এতিয়া আমি প্ৰথম অধ্যায়টো আলোচনা কৰোঁ। আমি ইতিহাসৰ প্ৰথম অধ্যায়টো আলোচনা কৰিম। প্ৰথমে ইতিহাসৰ প্ৰথম অধ্যায়টো হৈছে বংগ বিভাজনৰ স্বদেশী আন্দোলন। ইয়াৰ আমি প্ৰথম প্ৰশ্নটো লৈছোঁ। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ দিনত হৈছিল? বংগ বিভাজন কিমান চনত হৈছিল সেইটো তোমালোকে চাগে বহুত পৰীক্ষাতে আহিব চান্স আছে বহুত। এইটো বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ দিনত হৈছিল? লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগ বিভাজন হৈছিল। ইয়াৰ আমি 2 নম্বৰ প্ৰশ্নটো লৈছোঁ। 2 নম্বৰ প্ৰশ্নটো দিছে যে চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। যেতিয়া বংগ বিভাজন যেতিয়া ঘটিছিল তাৰে আগত চিপাহী বিদ্ৰোহ হৈছিল। তাৰপিছত আমি 3 নম্বৰ প্ৰশ্নটো লৈছোঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে বংগ প্ৰদেশক দুভাগ কৰি 2খন প্ৰদেশৰ গঠন কৰা হৈছিল। সেই প্ৰদেশ দুখনৰ নাম কি? আগতে বংগ একদম মানে বংগ এখনেই আছিলে আমাৰ। তাৰপিছত কি হ'ল? তাৰপিছত আমাৰ ইংৰাজসকল আহি তেনেকুৱাকৈ ভাগ বতৰা কৰিলে। ভাগ বতৰা কৰাৰ পিছত আমাৰ 2খন পৃথক ৰাজ্য বনাই দিলে। এখন যেনেকৈ অসম, তাৰপিছত আনফালে পূৰ্ববংগ। ইয়াতে উত্তৰ হ'ব পূৰ্ববংগ আৰু অসম। পূৰ্ববংগ আৰু অসম নামৰ 2খন প্ৰদেশ দুভাগ কৰি দিলে। বংগৰ প্ৰদেশক দুভাগ কৰি দিলে। তোমালোকৰ স্কুলসমূহত এনেবোৰ প্ৰশ্ন দিয়েনে? তোমালোকে সেইটো জনাবাচোন আমাক। মোৰ বিশ্বাস যে তোমালোকৰ যিসমূহ আমি প্ৰশ্ন তোমালোকক দিম সেইসমূহ তোমালোকে এটা বহি ওলাই তাত লিখি ল'বা তোমালোকে। তেতিয়া তোমালোকৰ কামত দিব। আৰু মোৰ বিশ্বাস ইয়াৰ পৰা তোমালোকে বহুত কমন পৰিব আগন্তুক পৰীক্ষাৰ বাবে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইয়াৰ পৰা বহুত কমন পৰিব। মই তোমালোকক আজি এইটো কথা দিছোঁ যে তোমালোকৰ ইয়াৰ পৰা বহুত কমন পৰিব। তোমালোকে মাত্ৰ ইয়াৰ পৰা তোমালোকে কপি কৰি ল'বা, মানে লিখি ল'বা বহীত। আমি 4 নম্বৰ প্ৰশ্নটো লৈছোঁ। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সত্ৰীয় জাতীয় সংগ্ৰামৰ নাম কি? প্ৰথমটো আছিলে সংগঠন সত্ৰীয় জাতীয় সংগ্ৰাম। এইটো হৈছে এনচাৰ হ'ব কি? বংগ বিৰোধী আন্দোলন। বংগভংগ বিৰোধী আন্দোলনটো হৈছে সৰ্বভাৰতীয় প্ৰথম পৰ্যায়ৰ সত্ৰীয় জাতীয় সংগ্ৰাম, প্ৰথমটো সংগ্ৰাম। ঠিক আছে। আমি 5 নম্বৰ প্ৰশ্নটো লৈছোঁ এইবাৰ। 5 নম্বৰ প্ৰশ্নটো দিছে যে কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিল? ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী, যেতিয়া মানে বংগ বিভাজন তাত কিছুমান আন্দোলন হৈ আছিল, এই আন্দোলনসমূহ নিয়ন্ত্ৰণ ৰাখিবৰ বাবে ইংৰাজ চৰকাৰে এটা আইন প্ৰণয়ন কৰিছিল। সেই আইনটো কিমান চনত প্ৰণয়ন কৰিছিল? 1773 খ্ৰীষ্টাব্দত ইংৰাজ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইনটো প্ৰণয়ন কৰিছিল। আমি 6 নম্বৰ প্ৰশ্নটো লৈছোঁ এইবাৰ। এলাহাবাদ সন্ধি কাৰ মাজত হৈছিল? উত্তৰটো হ'ব কি? মোগল সম্ৰাট আৰু শ্বাহ আলাম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ সন্ধিটো হৈছিল। আজিকালি প্ৰশ্নসমূহত কিছুমান এনেকুৱা কৈ দিছে যে আজিকালি অপশ্যনেল কৰি দিয়ে প্ৰশ্নসমূহ অপশ্যনেল কৰি দিলেও মই ইয়াত অপশ্যনেল কৰি দিয়া নাই, কাৰণ তোমালোকে অপশ্যনেল হিচাপে নপঢ়িবা। পৰীক্ষাত অপশ্যনেল আহিব হয়, তোমালোকে কিন্তু পঢ়াৰ সময়ত অপশ্যনেল হিচাপে নপঢ়িবা। তোমালোকে পঢ়াৰ সময়ত কি কৰিবা? এনেকুৱাকৈ এটা প্ৰশ্নৰ উত্তৰটো এনেকৈয়ে চাই যাবা, কাৰণ তাত তোমালোকৰ কনফিউজন লাগি যাব। কিন্তু যদি তুমি এতিয়াতে পঢ়াৰ টাইমতে যদি তুমি অপশ্যনেল হিচাপে প্ৰশ্নসমূহ চোৱা,
পৰীক্ষাৰ সময়ত যেতিয়া পৰীক্ষাৰ বহীত লিখাৰ টাইমত তোমাৰ বহুত কনফিউজন লাগিব। তোমালোকক তাত এনেকুৱা কৈ দিব যে মানে একেই মিলা টাইপ ভাবিবা যে তোমালোকে এইটো নে হয়নে সেইটোৱে হয়নে তেনেকৈ কৈ মিলা কৈ দিব, সেনেকৈ কনফিউজন লাগিব তোমালোকৰ। সেইকাৰণে কৈছোঁ মই তোমালোকে এনেকৈ চাবা প্ৰশ্নসমূহ, এনেকৈ চাই যাবা আৰু এইবিলাক লিখি ল'বা ভালকৈ বহীত। তাৰপিছত 7 নম্বৰ প্ৰশ্ন লৈছোঁ এইবাৰ। এলাহাবাদ সন্ধি কেতিয়া হৈছিলে? কাৰ মাজত হৈছিলে সেইটো পালোঁ আমি। এতিয়া কেতিয়া হৈছিলে সেইটো সুধিছে। 1765 খ্ৰীষ্টাব্দত এলাহাবাদ সন্ধি হৈছিলে। 8 নম্বৰ প্ৰশ্ন লৈছোঁ এইবাৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিলে? অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিলে? যেতিয়া বংগত আছিলে, বংগৰ পৰা পৃথক কৰি লোৱা হ'ল, দুখন পূৰ্ববংগ আৰু অসম দুটা ভাগ কৰা হ'ল, তাৰপিছত পৃথক কৰি লৈ আহিলে। কেতিয়া প্ৰদেশখন গঠন হৈছিলে? যে 1876 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম প্ৰদেশখন গঠন কৰা হৈছিলে। 9 নম্বৰ প্ৰশ্নটো লৈছোঁ এইবাৰ। অসম প্ৰদেশৰ প্ৰথমজন মুখ্য আয়ুক্ত কোন আছিলে? এনেকুৱা প্ৰশ্নবোৰ বহুত আহে কিন্তু পৰীক্ষাত। অপশ্যনেল কুৱেশ্যন আহিব, অপশ্যন কৈ দিব তোমালোকক, 4টা অপশ্যন দি দিব, তাৰে এটা লিখিব লাগিব, শুদ্ধটো লিখিব লাগিব তাৰে। যে অসম প্ৰদেশৰ প্ৰথমজন মুখ্য আয়ুক্ত কোন আছিল? কৰ্ণেল R.H. কিৰ্টিনছ আছিল প্ৰথম মুখ্য আয়ুক্ত। 10 নম্বৰ প্ৰশ্ন লৈছোঁ। বংগ বিভাজন কিমান চনত হৈছিল? বহুত আহে এইটো প্ৰশ্ন, বংগ বিভাজন। চাকৰিসমূহৰ ক্ষেত্ৰতো এইকেইটা প্ৰশ্ন বহুত আহে। বংগ বিভাজন কিমান চনত হৈছিল? 1905 চনত বংগ বিভাজন হৈছিল। তাৰপিছত তোমালোকে কি কৰিবা, চাকৰি কৰাৰ ক্ষেত্ৰতো মই এইটো কথা কওঁ যে এইটো ভিডিঅ' চাকৰি কৰাসমূহো চাব পাৰিব। কাৰণ চাকৰিত যিবিলাক আজিকালি চাবা 9, 10 এইবিলাক 8 এইসমূহ কিতাপৰ পৰাই আহে চাকৰিসমূহত। APSC হওক, SI হওক বা যিকোনো পৰীক্ষা, আছাম গভৰ্ণমেণ্টৰ যিবিলাক পৰীক্ষা আছে সেইবিলাক এই সমাজ বিজ্ঞানৰ পৰাই আহে। ক্লাছ 10, 9, 8 এইবিলাকৰ সমাজ বিজ্ঞানৰ পৰাই আহে। তাৰপিছত 11 নম্বৰ প্ৰশ্ন লৈছোঁ আমি। বংগ বিভাজনৰ সময়ত বিশেষভাৱে সহায় কৰা ইংৰাজ বিষয়া দুজনৰ নাম কি আছিলে? বংগ বিভাজনৰ সময়ত মানে সহায় কৰিছিলে উত্তৰ হ'ব মধ্য প্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু অসমৰ মুখ্য আয়ুক্ত জন বাৰ্মফিল্ড ফুলাৰ। এই দুজন হৈছে কি বিশেষভাৱে সহায় কৰা ইংৰাজ বিষয়া। 12 নম্বৰ প্ৰশ্নটো লৈছোঁ এইবাৰ। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? বহুত আহে এইটো প্ৰশ্ন, মই আজি কথাটো কৈছোঁ বহুত আহে। এইটো চাকৰিৰ ক্ষেত্ৰতো আহে, পঢ়াৰ ক্ষেত্ৰতো আহে। উত্তৰ হ'ব 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত কি হৈছিলে? ইয়াণ্ডাবু সন্ধিটো হৈছিলে। তাৰপিছত আমি 13 নম্বৰ প্ৰশ্নটো লৈছোঁ। 13 নম্বৰ প্ৰশ্নটো হ'ব যে 1826 খ্ৰীষ্টাব্দত বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান আছিলে সুধিছে। বংগ প্ৰদেশখনত যেতিয়া পৃথক হোৱা নাছিল তেতিয়া কিমান আছিলে সুধিছে। তেতিয়া কিমান আছিলে যে 2,53,000 বৰ্গ মাইল আছিলে। আৰু মুঠ জনসংখ্যা কিমান আছিলে সেইটো যদি সুধে কেতিয়াবা, যে এনেকৈ সুধিব পাৰে যে 1826 চনত বংগ প্ৰদেশৰ মুঠ জনসংখ্যা কিমান আছিলে, এনেকৈ আহিব পাৰে প্ৰশ্ন। তেতিয়া লিখিব লাগিব যে 40,60,00,000 আছিলে বংগ প্ৰদেশৰ মুঠ জনসংখ্যা। তেনেকুৱা আহিব প্ৰশ্নটো। আমি 14 নম্বৰ প্ৰশ্নটো লৈছোঁ এইবাৰ। সুৰেন্দ্ৰনাথ কলেজৰ আগৰ নাম কি আছিলে? সুৰেন্দ্ৰনাথ কলেজৰ আগৰ নাম আছিলে কি? ৰিপন কলেজ। প্ৰশ্ন আহিব পাৰে সুৰেন্দ্ৰনাথ কলেজৰ আগৰ নাম কি আছিলে? ৰিপন কলেজ। বা এনেকুৱা আহিব পাৰে ৰিপন কলেজ বৰ্তমানৰ ৰিপন কলেজ আগতে কি নামেৰে জনাজাত আছিল? সুৰেন্দ্ৰনাথ কলেজ নামেৰে জনাজাত আছিল। এনেকুৱা আহিব পাৰে। 15 নম্বৰ প্ৰশ্নটো চাওঁ এইবাৰ। হে বংগ জননী এই গীতটো কৰা হৈছিল কিহৰ নামত সুধিছে কোনে কৰিছিলে সুধিছে। হে বংগ জননী গীতটো কোনে কৰিছিলে? কোন? মুকুন্দ দাসৰ হেৰিত কৰিছিলে। মুকুন্দ দাসৰ কথাৰ কাৰণে কৰিছিলে। 16 নম্বৰ প্ৰশ্নটো লৈছোঁ। ছাত্ৰ সংগঠন কোনে গঠন কৰিছিল? ছাত্ৰ সংগঠন গঠন কৰিছিলে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে ছাত্ৰ সংগঠনটো গঠন কৰিছিলে। আমি 17 নম্বৰ প্ৰশ্নটো লৈছোঁ। বংগবাসীয়ে কেতিয়া জাতীয় শোক দিৱস পালন কৰিছিল? জাতীয় শোক দিৱস প্ৰথম পালন কৰিছিল কেতিয়া? 16 অক্টোবৰ 1905 চনত কি কৰিছিলে? বংগবাসীয়ে জাতীয় শোক দিৱসটো পালন কৰিছিলে। তোমালোকে আমাৰ ভিডিঅ'সমূহ কেনে পাইছা সেইটো জনাবাচোন কমেণ্টত। আৰু তোমালোকক কেনেকুৱাকৈ পঢ়াই ছাৰহঁতে, এনেই মাতি থৈ যায় নে তাৰ মাজৰ প্ৰশ্নসমূহ দিয়ে নে প্ৰশ্নসমূহ নিজে লিখিব লাগে, সেইবিলাক তোমালোকে জনাবাচোন আমাক।
তোমালোকে জনালেহে আমি গম পাম যে আমি কেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমালোকৰ বাবে লৈ আহিম। কাৰণ আমি যদি তোমালোকৰ আমি গমেই নাপাওঁ কথাসমূহ, তো আমি গমেই নাপাওঁ যদি আমি, তো তেনেকুৱা হ'লেতো আমি তোমালোকক সহায় কৰাত আমাৰ প্ৰব্লেম হ'ব। তো সেইকাৰণে কৈছোঁ যে তোমালোকে জনাবা আমাক কমেণ্টত যে কেনেকুৱা পঢ়ে বা কেনেকুৱা পঢ়াইছিলে বা তেনেকুৱা কিছুমান যে কেনেকৈ কি লিখিছা, তুমি কোনখন কিতাপ চাই লিখিছা, দাপোন চাই লিখিছা নে কিবা চাই লিখিছা নে, আছে নহয় কিবা কিবি বিভিন্ন কিতাপ, দাপোন আছে, সাৰথি আছে, কিবা কিবি আছে, এইবিলাক আছে কিতাপ। তাৰপিছত আমি 18 নম্বৰটো প্ৰশ্নটো লৈছোঁ, কংগ্ৰেছৰ চতুৰ্দশ অধিৱেশন ক'ত আৰু কেতিয়া হৈছিল? চতুৰ্দশ অধিৱেশন সুধিছে। মাদ্ৰাজত হৈছিল কিমান চনত? 1898 চনত হৈছিল মাদ্ৰাজত চতুৰ্দশ অধিৱেশন। প্ৰথমখন অধিৱেশন ক'ত হৈছিল সেইটো জনাবাচোন তোমালোকে। কংগ্ৰেছৰ চতুৰ্দশ অধিৱেশনৰ সভাপতি কোন আছিলে? আনন্দ মোহন বসু আছিলে চতুৰ্দশ অধিৱেশনৰ সভাপতি। যিসমূহ আমি প্ৰশ্ন তোমালোকক দিছোঁ সেইসমূহ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট, বহুত মানে এইখিনিত তোমালোকে যদি চোৱা, আমাৰ ইয়াৰ পিছত আৰু এটা পাহাৰ আহিব। আমাৰ ইয়াত এটা অধ্যায়ত আমি 20টা প্ৰশ্ন চিলেক্ট কৰিছোঁ। প্ৰশ্ন চিলেক্ট কৰিলে সেই 40টা প্ৰশ্ন চিলেক্ট কৰিছোঁ। সেই 40টাৰ পৰা আহিবই, যিকোনো আহিবই, মানে সেইটো আমাৰ একদম কমন 100% গেৰাণ্টি দি কৈছোঁ, তাৰ পৰা আহিবই। মানে সেইটো অধ্যায়ৰ আহিলে 1 নম্বৰীয়া বা 2 নম্বৰ প্ৰশ্ন তাৰ পৰাই আহিব লাগিব, বেলেগৰ পৰা আহিব নোৱাৰে। আমি 20 নম্বৰ প্ৰশ্ন লৈছোঁ। 20 নম্বৰ প্ৰশ্ন হৈছে বন্দে মাতৰম গীতটোৰ ৰচক কোন? বন্দে মাতৰম গীতটোৰ ৰচক হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। হৈছে বন্দে মাতৰম গীতটোৰ ৰচক। আমি ইয়াৰ পিছত তোমালোকৰ বাবে আৰু 20টা প্ৰশ্ন লৈ আহিম। প্ৰথম অধ্যায়ৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ আৰু 20টা প্ৰশ্ন লৈ আহিম। আমাৰ ছেকেণ্ড পাৰ্ট হ'ব সেইটো ইতিহাসৰ 10ম শ্ৰেণীৰ। তোমালোকে সেইটো চাবা আৰু এইটো তোমালোকে ধুনীয়াকৈ বহীত লিখি ল'বা। আৰু তোমালোকে যদি আমাৰ ভিডিঅ'সমূহ ভাল পাইছা, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। নতুন বহীটো একদম ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ সহায়ৰ উদ্দেশ্যে এইটো চেনেল বনোৱা হৈছে। একদম ইয়াত সকলো ফ্ৰী, তোমালোকে লিখি লোৱা ধুনীয়াকৈ চাই কিনে। আৰু তোমালোকক যদি PDF লাগে, আমাৰ টেলিগ্ৰাম চেনেল ষ্টাডি চাৰ্কেল উইথ তাপন, তাত তোমালোকে জইন হৈ ল'ব পাৰিবা। তোমালোক তাত PDFটো প্ৰভাইড কৰা হ'ব। আৰু আমাৰ ভিডিঅ'সমূহ যদি ভাল পাইছা, তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা একদমেই নাপাহৰিবা। আজিলৈ ধন্যবাদ।